Welcome back to my channel জুমি নাথ মই জুমিয়ে মোৰ আনিটি ভ্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি ঘৰতে আছো আৰু দেখিছেই নহয় চুলিকেইডাল একদম অৱস্থা বেয়া আৰু মাজতে বহুত সৰিছিলে সেইকাৰণে মই আজি ভাবিছোঁ অকমান ঘৰতে স্পা এটা কৰোঁ ইমান ভালকে নাজানো হলেও অকমান ট্ৰাই কৰিম আৰু পিছফালে মোৰ ৰুমৰ অৱস্থা একদম নোহোৱা হৈ আছে আপোনালোকে এটো ইগনোৰ কৰিব নাচাব আৰু এটোৱে মোৰ ৰুম আৰু এনেকৈ থাকো তাৰ কাৰণে মেট্ৰিক্সৰ অপটিকেয়াৰটো ব্যৱহাৰ কৰিম যেটো মই মাজে মাজে ঘৰত ব্যৱহাৰ কৰি থাকো ইউজ কৰি থাকো আৰু আপোনালোকে যোনে যোনে ব্যৱহাৰ কৰে সকলোৱে জানি চাগে এটো বৰ ভাল প্ৰডাক্ট হয় মেট্ৰিক্সৰ মাজে মাজে ব্যৱহাৰ কৰোঁ আৰু ব্যৱহাৰ কৰি থাকিলে চুলিকেইডাল খুব হেলদি হয় আৰু স্মুথ হয় গতিকে আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাব পাৰে আৰু মোৰ চুলিকেইডালৰ অৱস্থা দেখিছেই নহয় একদম অৱস্থা নাই মাজতে ভাল হৈছিলে কিন্তু মানে অকমান অসুখৰ কাৰণে চুলিখিনি বহুত সৰি গ'ল সৰি যোৱাৰ কাৰণে মই ইয়াক কাটি দিবলৈ বাধ্য হৈ গ'লো সো এতিয়া আকৌ কেয়াৰ ল'ম কিন্তু বহুত গৰম পৰিছে গৰমত মানে ইমান চুলি কুচা মিলি থাকাও ইমান সম্ভৱ নহয় গতিকে মই আপোনালোকক তাড়াতাড়িকে এই প্ৰচেছটো লগোৱাৰ প্ৰচেছটো দেখাই আছোঁ তো লেটছ গো আৰু ইমান গৰম পৰিছে নহয় জানো গৰমত একদম ইমান চুলি তুলি মেলি থাকিবলৈ বহুত অসুবিধা হৈ যায় মই আৰু চুলি কুচা মেলি থাকোঁতে একদম ঘামি চামি অৱস্থা নাই এতিয়া বাৰু আপোনালোকক মই স্পাটো কৰি দেখাওঁ এয়া প্ৰথমতে মই এটা বাতি লৈ লৈছোঁ আৰু চামুচ এখন লৈছোঁ আৰু চামুচখন লৈছোঁ মই ইয়াতে 2 চামুচ স্পা ক্ৰীমটো বাতিটোত লৈ ল'ম বাতিটোত লৈ ল'লে লগাবলৈ অকমান সুবিধা হয় আৰু গোন্ধটো বৰ ধুনীয়া খুব ধুনীয়া গোন্ধ লৈ যাব এতিয়া যেন পাইছোঁ এইটো চাক মই এইখিনি শেষ কৰিছোঁ আধা শেষ হৈছে এতিয়া অকমান আছে এইখিনি আৰু 2 দিন যাব যেন পাইছোঁ আৰু দেই এতিয়া ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা মই প্ৰথমতে এচামুচ ধুনীয়াকৈ উলিয়াই লৈছোঁ বাতিটোত উলিয়াই ল'লে সুবিধা হ'ব আৰু এচামুচ লৈছোঁ 2 চামুচে হৈ যাব যিহেতু মোৰ চুলিখিনি চুটি এতিয়া মই অকমান চুলি ওপৰত বান্ধি লৈছোঁ লৈ তলৰ ফালে কেডালমান চুলি উলিয়াই সেইখিনি সুবিধা হ'বৰ কাৰণে সেইখিনিত আগতে স্পা ক্ৰীমটো লগাই অকমান সময় ৰাখিছোঁ তাৰ পিছত মই গুটেখিনি চুলিতে লগাম আৰু চুলিৰ গুৰৰ পৰা আপোনালোকে আগলৈকে যেনেকৈ পাৰে লগাই ধুনীয়াকৈ 1 ঘণ্টা এনেকৈ থৈ দিব অলপ সময় মাসাজ কৰিব লাগিব চুলিটো ধুই উঠি চুলি কিছা বহুত স্মুথ লাগিছে আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব পাৰে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰি দিব